নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈকে। আৰু আজি আপোনালোকৰ মাজলৈ পুনৰ লৈছোঁ 5টা ইণ্টাৰেষ্টিং সাঁথৰ। গতিকে বন্ধুসকল বলক আজিৰ ভিডিঅ'টো ফালে আগবাঢ়ো। বন্ধুসকল আজিৰ প্ৰথম সাঁথৰটো হৈছে দীঘল চৰাই দীঘল ঠোঁট, মুখে ধৰে লক্ষ্য গোট, পেটৰ ভোকত উঠে জুই, খাব নোৱাৰি থাকে শুই। বন্ধুসকল কওকচোন ইয়াৰ উত্তৰটো কি? আপোনালোকৰ 10 ছেকেণ্ড সময় আছে। বন্ধুসকল আপোনালোকে জানিছিল নে ইয়াৰ উত্তৰটো কি? বন্ধুসকল ইয়াৰ উত্তৰটো একেবাৰে ইজি আছিল। বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে ঢেঁকী। এতিয়া বন্ধুসকল বলক 2 নম্বৰ সাঁথৰটোৰ ফালে। দল ডব দলনিত চৰে, কাণ নাই মূৰ নাই থপককৈ ধৰে। বন্ধুসকল আকৌ এবাৰ কৈছোঁ, দল ডব দলনিত চৰে, কাণ নাই মূৰ নাই থপককৈ ধৰে। বন্ধুসকল কওকচোন ইয়াৰ উত্তৰটো কি? বন্ধুসকল আপোনালোকে জানিছিল নে ইয়াৰ উত্তৰটো কি? বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে জোক। এতিয়া বন্ধুসকল বলক 3 নম্বৰ সাঁথৰটোৰ ফালে। দীঘলকৈ পুখুৰী পিছলকৈ বাট, 32 জোপা কলগছ এখিলাহে পাত। বন্ধুসকল আকৌ এবাৰ কৈছোঁ, দীঘলকৈ পুখুৰী পিছলকৈ বাট, 32 জোপা কলগছ এখিলাহে পাত। বন্ধুসকল কওকচোন ইয়াৰ উত্তৰটো কি? বন্ধুসকল আপোনালোকে জানিছিল নে ইয়াৰ উত্তৰটো কি? বন্ধুসকল আশা থাকিল যে আপোনালোকে ইয়াৰ উত্তৰটো জানিছিল। বন্ধুসকল ইয়াৰ উত্তৰটো আছিল মানুহৰ মুখ। এতিয়া বন্ধুসকল বলক 4 নম্বৰ সাঁথৰটোৰ ফালে। দুটা খুটা মাজতে ফুটা, সোমাই দিলে সোমাই থাকে, ৰাতি পুৱালেহে উঠে। বন্ধুসকল কওকচোন ইয়াৰ উত্তৰটো কি? আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। আপোনালোকে ইচ্ছা কৰিলে ভিডিঅ'টো পজ কৰিবও পাৰে। বন্ধুসকল আপোনালোকে জানিছিল নে ইয়াৰ উত্তৰটো কি? বন্ধুসকল ইয়াৰ উত্তৰটো একেবাৰে ইজি আছিল। ইয়াৰ উত্তৰটো হৈছে দুৱাৰৰ খিলি। এতিয়া বন্ধুসকল বলক 5 নম্বৰ সাঁথৰটোৰ ফালে। আৰু বন্ধুসকল এইটো আজিৰ শেষৰটো সাঁথৰ। জান জুৰি শুকাই গ'ল, গছৰ আগত পানী ৰ'ল। বন্ধুসকল আশা কৰোঁ আপোনালোকে সকলোৱে এই সাঁথৰটোৰ উত্তৰ জানে। যদি জানে কমেণ্ট বক্সত এতিয়াই জনাওক। বন্ধুসকল আপোনালোকে ইয়াৰ উত্তৰটো জানিছিল নে? আশা কৰোঁ আপোনালোক সকলোৱে ইয়াৰ উত্তৰটো জানিছিল। আৰু হয়তো এতিয়ালৈকে আপোনালোকে ইয়াৰ উত্তৰটো কমেণ্ট বক্সত হয়তো জনাইছে। হয় বন্ধুসকল আপোনালোকে যিটো জনাইছে, যিটো লিখিছে সেইটোৱে হয়। ইয়াৰ উত্তৰটো হৈছে নাৰিকল। বন্ধুসকল আশা কৰিলোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে এটা লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা লাগিল, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ ইমানে, ধন্যবাদ।